আমাৰ এই পৃথিৱীখনত মানুহ বাস কৰা সকলোবোৰ ঠাইতে কেতিয়াবা নহয় কেতিয়াবা আৰ্থকুইক অৰ্থাৎ ভূমিকম্প হৈ আহিছে। কিন্তু আপুনি জানি আচৰিত হ'ব যে আমাৰ এই পৃথিৱীখনতে এনেকুৱা এখন ঠাই আছে য'ত নেকি আজিলৈকে কেতিয়াও ভূমিকম্প হোৱা নাই। নৰ্থ ডাকোটা। হয়, নৰ্থ ডাকোটাই হৈছে পৃথিৱীৰ একমাত্ৰ এখন ঠাই য'ত নেকি আজিলৈকে কেতিয়াও ভূমিকম্প হোৱা নাই। এনেধৰণৰ কেইটামান ফেক্ট লৈয়ে আপোনালোকৰ মাজলৈ আহিছোঁ। ফেক্ট নম্বৰ 5, আপুনি জানেনে মানুহৰ চকুজুৰি কিমান মেগাপিক্সেলৰ হয়? যেনেদৰে আপোনাৰ স্মাৰ্টফোনত 20 মেগাপিক্সেল 46 মেগাপিক্সেলৰ কেমেৰা থাকে, ঠিক একেদৰে মানুহৰ চকুজুৰিতনো কিমান মেগাপিক্সেল থাকে? মানুহৰ চকুজুৰি 576 মেগাপিক্সেলৰ হয়। ফেক্ট নম্বৰ 4, আমাৰ এই পৃথিৱীখনত দুইমুখীয়া সাপ অৰ্থাৎ দুটা মগজু থকা সাপ পোৱা যায়, যি সাপ অতি দুৰ্লভ হয় আৰু ইহঁতৰ জীৱনকালো অতি খন্তেকীয় হয়। কাৰণ যেতিয়াই ইহঁতে চিকাৰ কৰিবলৈ যায় তেতিয়া ইহঁতে দুটা মগজু হোৱা হেতুকে ইহঁত কনফিউজ হৈ যায় আৰু সেইবাবে ইহঁতৰ জীৱনকালো অতি খন্তেকীয় হয়। ফেক্ট নম্বৰ 3, সাধাৰণতে হাৰ্ট এটেকৰ ক্ষেত্ৰত মহিলাসকলতকৈ পুৰুষসকলৰ হাৰ্ট এটেকৰ সংখ্যা অধিক হয়। কিয় আপুনি জানেনে? এটা ছাৰ্ভেৰ পৰা জানিব পৰা গৈছে যে মহিলাসকলে তেওঁলোকৰ ফিলিংছ ইম'শ্যনবোৰ এক্সপ্ৰেছ কৰি দিয়ে, যাৰ বাবে হাৰ্ট এটেকৰ চান্স কমি যায়। কিন্তু পুৰুষৰ ক্ষেত্ৰত সেই ফিলিংছ ইম'শ্যন এক্সপ্ৰেছ কৰিব নোৱাৰে, যাৰ বাবে হাৰ্ট এটেকৰ চান্স অধিক হয়। ফেক্ট নম্বৰ 2, আপোনাৰ দেহত ভিটামিন, আইৰণ, কেলছিয়াম এই সকলোবিলাক থাকে, কিন্তু আৰু এবিধ বস্তু আপোনাৰ দেহত থাকে যিটো অতি প্ৰয়োজনীয়, আৰু সেই বস্তুটো হৈছে গ'ল্ড অৰ্থাৎ সোণ। কিছু পৰিমাণৰ সোণ আপোনাৰ দেহত থাকে। আপোনাৰ দেহত 0.02 মিলিগ্ৰাম সোণ থাকে। আচৰিত নহয়নে? ফেক্ট নম্বৰ 1লৈ আগবঢ়াৰ আগতে আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। ফেক্ট নম্বৰ 1, চন 2006ত এখন আইন পাছ কৰা হৈছিল য'ত কোৱা হৈছিল যে তাজমহলৰ ওপৰেৰে কোনো ধৰণৰ যান যাব নোৱাৰিব। ইয়াৰ কাৰণটো হৈছে তাজমহল যাতে প্ৰদূষিত হ'ব নোৱাৰে। ৱাও, ইটছ ফেণ্টাষ্টিক।